নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিব ওলাইছো অসমীয়া কুইজৰ 10টা প্ৰশ্ন উত্তৰৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বহুতো নজনা কথা জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো। এটা উত্তৰৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। 1 নম্বৰ প্ৰশ্ন, কি গছৰ ফলে পোহৰ দিয়ে? উত্তৰটো হৈছে ফিলিপাইন দ্বীপপুঞ্জৰ বাংগিলুছ বেংগ গছৰ একোটা ফলে 15 মিনিটকৈ পোহৰ দিয়ে। 2 নম্বৰ প্ৰশ্ন, মনুষ্য কম্পিউটাৰ কোন? উত্তৰটো হৈছে ভাৰতৰ শকুন্তলা দেৱী। 3 নম্বৰ প্ৰশ্ন, কোন সাম্ৰাজ্য নিলামত বিক্ৰী হৈছিল? উত্তৰটো হৈছে 1993 খ্ৰীষ্টাব্দত পেটিনেক্সকৰ মৃত্যুৰ পাছত ৰোম সাম্ৰাজ্যক নিলামত বিক্ৰী কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, কোন ৰাণীয়ে নিজৰ স্বামী পুত্ৰক হত্যা কৰি সিংহাসন দখল কৰে? উত্তৰটো হৈছে ৰাছিয়াৰ ৰাণী কেথৰিন দি গ্ৰেট নামৰ ৰাণীয়ে এই কাম কৰিছিল। 5 নম্বৰ প্ৰশ্ন, কোন ৰজাই শাস্তি দিবলৈ গৈ অপৰাধীক জোতা খুৱাইছিল? উত্তৰটো হৈছে স্পেইনৰ ৰজা দ্বিতীয় ফিলিপছ। ৰজাৰ জোতা সৰু কৰাৰ অপৰাধত সেই মিস্ত্ৰীক জোতা খাবলৈ বাধ্য কৰিছিল। 6 নম্বৰ প্ৰশ্ন, হাত আৰু ভৰিত 7টাকৈ আঙুলি থকা মানুহ ক'ত আছে? উত্তৰটো হৈছে স্পেইনৰ মাদ্ৰিদ চহৰৰ কিছু দূৰত থকা ফেৰতৰাডিবো ট্ৰাগো নামৰ গাঁৱত। 7 নম্বৰ প্ৰশ্ন, কোন নদীত মাছ নাই? উত্তৰটো হৈছে জৰ্ডন নদীত মাছ নাই। 8 নম্বৰ প্ৰশ্ন, ময়ূৰৰ নেজত কেইটা পাখি আছে? উত্তৰটো হৈছে 18টা। 9 নম্বৰ প্ৰশ্ন, কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায়? উত্তৰটো হৈছে নিউ গাইনাৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ঘৰ সাজি সমবেত হৈ বাস কৰে। 10 নম্বৰ প্ৰশ্ন, কোন ঠাইৰ মানুহে অকল সুঁৱৰি বজাই কথা বতৰাৰ কাম চলায়? উত্তৰটো হৈছে কেনাৰী দ্বীপপুঞ্জৰ অধিবাসীসকলে। এতিয়া আমি এটা মহৎ লোকৰ বাণী আগবঢ়াম। এই বাণীটো আগবঢ়াইছে মা জেডং। কৈছে যে পৃথিৱীৰ ভিতৰত সকলোতকৈ সহজ কাম হৈছে কিতাপ পঢ়া। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।